নমস্কাৰ মই আকৌ আহিলোঁ কেতিয়াবা আপোনালোকৰ এনেকুৱা হয়নে কিবা এটা কাম হৈ পুতুককৈ নোহোৱা হৈ যায় বা কিবা এটা আপুনি এক্সপেক্ট কৰি আছে কিবা এটা কথা সেইটো নহ'লে কেলৈ এনেকুৱা হয় আমাৰ ভুল নে ভাগ্যটো বেয়া নে কি মই আজি এনেকুৱা এটা কথা ক'ম বহুত কথা চাগে আপোনালোকে বুজিবলৈ টান পাব বা বিশ্বাসো নকৰিব কিন্তু কিছুমান কথা বহুত গুৰুত্বপূৰ্ণ হয় কথাবোৰ মই আজি কিছুমান কথা ক'ম যোনবিলাক বস্তু আপুনি ঘৰত নাৰাখিব বা ঘৰত আপুনি ৰাখিব বহুত আপোনাক পজিটিভ এনাৰ্জি দিব এক নম্বৰ কথা আপোনালোকে মন কৰিছে নে পাহৰিছে আপোনালোকৰ ঘৰত কেইটা ঘড়ী আছে হাত ঘড়ী কেইটা আছে ৰিচ ৱাটচ গন্তি কৰকচোন মনত আছেনে প্ৰথমকৈ ঘড়ী কিনিছিলে ধুনীয়া দেখিবলৈ আপুনি ৰাখি দিলে বা বহুত 5-6মান ঘড়ী আপোনাৰ ঘৰত আছে য'ত বেটাৰী নাই চলি থকা নাই কিন্তু আপুনি সেইবিলাক পেলাইও দিয়া নাই ৰাখি থৈ দিছে কেলৈ ৰাখিছে বহুত ভাল পায় আপোনাৰ এই ঘড়ীবিলাক ডিজাইনটো ভাল লাগে বা আপোনাৰ প্ৰথম ঘড়ী চাগে সেইটো কোনোবা আপোনাক গিফ্ট দিছিলে সেইবিলাক ঘড়ী যদি এনেই পৰি আছে চলি থকা নাই আপুনি পেলাই দিয়ক লাভ নাই এইবিলাক ঘড়ী ৰাখি পেলাই দিয়ক যদি ৰাখিবলৈ মন আছে বেটাৰী লগাই পেলাই চলাই থওক ঘড়ীটো যদি আপুনি পিন্ধা নাই ঘড়ীটো তথাপি ঘৰত থৈ দিয়ক অন্ততঃ চলি থাকক এইটো কথা বহুত ইম্পৰ্টেণ্ট হয় আপোনালোকে চাগে ভাবিছে মই কি কথা কৈছোঁ কিন্তু আপুনি এবাৰ কথাটো ভাবি চাওক আৰু আপুনি চাগে আপুনি গম পায়ো চাগে বা শুনিছে কেতিয়াও ঘৰত ঘড়ী বন্ধ কৰি থ'ব নালাগে 2 নম্বৰ আপোনালোকৰ ঘৰত সজোৱা বস্তু আছে থাকিবই কিছুমান সজোৱা বস্তু ভাঙিছে বা গ্লাছৰ বস্তু ভাঙিছে আপুনি যোৰা ৰাখি থৈছে ফেব্ৰিকুইক লগাই পেলাই আপুনি যোৰা ৰাখি থৈছে এনেকৈ সেইবিলাক বস্তু আপুনি আজিয়ে পেলাই দিয়ক সেইবিলাক ৰাখিলে আপোনালোকৰ ৱাস্তুৰ কাৰণে খুব বেয়া আপোনাৰ ঘৰৰ কাৰণে খুব বেয়া আপোনালোকৰ নেগেটিভ এনাৰ্জি আহে আপোনালোকে দেখিব যে যেতিয়া আপুনি এইবিলাক বস্তু পেলাই দিছে ঘৰৰ পৰা অলপ পজিটিভ ফিলটো আহিব আপোনালোকৰ মই কোৱা নাই যে আপোনালোকৰ একদম বহুত উন্নতি হ'ব একদম অনুভূতিয়ে ক'লে যে এইবিলাক বস্তু পেলাই দিলোঁ এতিয়া মোৰ আৰু ভাল হ'ব সেনেকুৱা নহয় নেগেটিভ এনাৰ্জিটো কমি যাব আপোনাৰ ঘৰৰ পৰা সেইটো চিয়'ৰ গ্লাছ ভাঙে আপোনালোকৰ কেতিয়াবা আইনা ভাঙে আপোনালোকৰ আইনা ভাঙিলে 2 টুকুৰা হৈ যায় সেই 2 টুকুৰাটো আপুনি যোৰা লগাই দিয়ে এনেকৈ যোৰা লগাই পেলাই আপোনালোকে ইউজ কৰে সেইটো কেতিয়াও কৰিব নালাগে মই আকৌ কৈছোঁ মোৰ কথা আপোনালোকৰ চাগে ভাবিব পাৰে মই কিনো কথা কৈ আছোঁ বিশ্বাস কৰিব পাৰে নকৰিব পাৰে আপোনাৰ ওপৰত কথা আৰু এটা কথা বহুত মানুহে ভুল কৰে বহুত মানুহে এইটো চাগে 60% মানুহে এইবিলাকে নাজানে ৰাতি কিবা এটা আপোনাৰ বস্তু পৰি গ'ল সেই বস্তুটো আপুনি মুচি দিব লাগে ঠিক আছে আপোনাৰ কিবা চাউল পৰি গ'ল অলপ বা দাইল পৰি গ'ল বা কিবা বেলেগ বস্তু পৰিলে আপুনি ৰাতি কেতিয়াও সেই বস্তুটো ঝাৰুৱে দি চফা নকৰিব ৰাতি কেতিয়াও ঝাৰু দি পেলাই আপুনি চফা নকৰিব সেইটো মানে ৰাতি আপুনি যদি ঝাৰু দি চফা কৰে আপোনাৰ গোটেইখিনি নেগেটিভ এনাৰ্জি আপোনাৰ ঘৰত আহি যায় বিশ্বাস কৰা নাই নকৰিব উপায় নাই মই যি গম মই যি জানো মই আপোনাক কৈছোঁ নেক্সট কোনটো আপুনি ঘৰত ৰাখিব নালাগে আপুনি কি কয় জানেনে আপোনালোকে দেখিছেনে বাথৰুমত পানী লিক কৰিছে টুপ 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 আপুনি সেইটো আজিয়ে ঠিক কৰি দিয়ক সেই পানী লিক কৰা মানে আপোনাৰ পৰা ধন বা পইচা বেছিকৈ য'ত ত'ত খৰচ হৈ গৈছে আপুনি পাৰিলে ঠিক কৰি দিয়ক টেপটো আৰু কেতিয়া ঘৰত পানীৰ আৱাজ আহিব নালাগে যদি পানীৰ আৱাজ ইমানেই আপুনি ভাল পায় তেনেহ'লে এটা সৰু ফাউণ্টেইন মই কোৱা নাই যে ইমান ডাঙৰ ফাউণ্টেইন ল'বলৈ ৱাটাৰ ফাউণ্টেইন সৰু ৱাটাৰ ফাউণ্টেইন পায় এমেজনত পায় সেইবিলাক আপুনি ল'ব পাৰে সেইটো লৈ পেলাই আপোনালোকে থৈ দিব পাৰে নৰ্থ ডাইৰেকশ্যনত বা ইষ্ট ডাইৰেকশ্যন নহ'লে নৰ্থ ইষ্ট ডাইৰেকশ্যন আপুনি নাজানে কেনেকৈ ডাইৰেকশ্যনটো চাব লাগে আপোনালোকৰতো মোবাইল আছেই তাত আপুনি কম্পাছটো অন কৰি দিব তাত কম্পাছটো চাই পেলাই আপুনি তাতেই গম পাই যাব নৰ্থ কোনটো চাউথ কোনটো ইষ্ট কোনটো ৱেষ্ট কোনটো তাত আপুনি ৰাখি দিয়ক
সেই যোনটো ৰোটেশ্যনেল ৱাটাৰ ফ্ল' হয় সেইটো আপোনালোকৰ জীৱনৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ কথা। এইটো বহুত আপোনালোকৰ ভাল ৰিজাল্ট দিব। এতিয়া বহুত কথা আমি বহুতৰ পৰা শিকোঁ, সেইটো নহয় যে চব কথা আমি একচেপ্ট কৰিব লাগে। যোনটো ভাবোঁ বিশ্বাস কৰোঁ সেইটো একচেপ্ট কৰোঁ, যোনটো নকৰোঁ সেইবিলাক কাম। এদিন আমাৰ ঘৰত মোৰ মিছেছৰ মোমায়েকৰ ল'ৰা আহিলে। তেওঁৰ নাম হৈছে দীপাংকৰ। বহুত ডাঙৰ কথা এটা ক'লে। আমি যেতিয়া ভাত খাব লওঁ, ভাত খোৱাৰ আগতে আমি ভাতটো বাঢ়ি দিওঁ, ভাতটো প্লেটত বাঢ়ি দিওঁ বা থালত বাঢ়ি দিওঁ। বাঢ়ি পেলাই আমি আহোঁ আৰু খাবলৈ। আমি কওঁ, ঐ অনুভূতি ভাত দিছে খাবলৈ। তেতিয়া কি হ'ল, ভাতটো কি হৈছে লক্ষী। আপুনি ভাতটো ৰাখি থৈছে টেবুলত, ডাইনিং টেবুলত, আৰু লক্ষী ৰখি আছে আপুনি অহাৰ কাৰণে। তাৰমানে আপুনি ভাত আছে থালত, আপুনি নাই। তাৰমানে আপুনি কি হৈছে, লক্ষীক অপমান কৰিছে। আপুনি লক্ষীক ৰখাই থৈছে যে মই আহি আছোঁ। সেইটো কেতিয়াও কৰিব নালাগে। আপুনি প্ৰথম ডাইনিং টেবুলত বহক, তাৰপিছত ভাত বাঢ়ক, তাৰপিছত আপুনি খুৱাওক। সেইটো কৰক আপুনি। তাৰপাছত নেক্সট আপোনালোকে ঘৰত পাৰিলে মানি প্লাণ্ট লগাওক। মানি প্লাণ্ট লগালোঁ বুলি অনুভূতিয়ে ক'লে ঘৰত মানি প্লাণ্ট লগাইছোঁ, মই একো কাম চাম নকৰোঁ, পইচা আহি থাকিব, সেইটো নহয়। মানি প্লাণ্ট ৰখাটো ভাল, খুব পজিটিভ, কিন্তু আপুনি জানিব লাগিব কেনেকৈ লগায়। এনেকুৱা নহয় যে আপোনালোকে বহুত ডাঙৰ টাব লাগিব, ইমান ডাঙৰ টাব নালাগে, সৰু বটল হ'লেও হৈ যায়, তাতো মানি প্লাণ্ট হৈ যায়। তাৰপাছত আপোনালোকৰ দৰ্জাৰ কাষত বা দৰ্জাৰ সন্মুখত আপোনালোকৰ শ্বু ৰেক থাকে, জোতাৰ বাকচ থাকে, জোতা য'ত ৰাখে আপোনালোকে। তাত চাব কিছুমান জোতা আপুনি এনেই পৰি আছে, পিন্ধা নাই, লেডাৰৰ হয়, চামৰা। সেইবিলাক জোতা কাৰোবাক দি দিয়ক, নহ'লে পেলাই দিয়ক। এইবিলাক লেডাৰৰ জোতা আপুনি যদি ৰাখে ঘৰত, যোনটো আপুনি পিন্ধাই নাই, এইবিলাক ৰাখি একো লাভ নাই। এগেইন নেগেটিভ এনাৰ্জি আহিব আপোনালোকৰ ঘৰলৈ, কাজিয়া হ'ব ঘৰত, যি টি কথা যোনটো আপোনালোকৰ হ'ব নালাগিছে সেইবিলাক হ'ব। সেইটো বস্তু আপুনি যে এভইড কৰিব খুজিছে, সেইবিলাক জোতা আজিয়ে পেলাই দিয়ক। আৰু এটা কথা, সেইটো হৈছে আপোনালোকৰ খংটো কমাওক। কোনোবা আপোনাক বেয়াকৈ কথা ক'লে আপুনি জাষ্ট শুনি থাকক, ৰিয়েক্ট নকৰিব, কাউণ্টাৰ ৰিপ্লাই নিদিব, দেখিব চব ঠিক হৈ যাব। কোনোবা আপোনাৰ পৰা বছে চিৰিয়াছ আপোনাক, এই কামটো কালি হোৱা নাই, এই কামটো যদি হ'ব লাগিছিলে, আপুনি এনেকৈ থাকিব, মুখ নুখুলিব। যদি আপুনি ইমান পজিটিভ বা ইমান আপোনাৰ ওপৰত কনফিডেণ্ট আছে সেই কামটো আপোনাৰ হ'ব, বা আপুনি চেষ্টা কৰিছিলে, আপুনি বুজাওক যে মই চেষ্টা কৰিছোঁ, কামটো নহ'লে কিন্তু এইটো হ'ব লাগিবই। নিজৰ ওপৰত চেল্ফ কনফিডেঞ্চ ৰাখক। যেতিয়া বেয়া দিন আহে নহয়, মানুহবিলাকে ইউটিউবত নিজৰ ৰাশি ফল চায়, হৰস্কোপ, তাততো চব ভাল বস্তু দেখাব। অহা সপ্তাহত আপোনাৰ খুব ভাল দিন আহি আছে, এই 10, 12, 13, 15 তাৰিখ আপোনাৰ খুব ভাল হ'ব, একোৱেই নহয়। সেইবিলাক বিশ্বাস নকৰিব। আপুনি নিজৰ কাম ঠিকে কৰি থাকক, একো বেয়া নহয় আপোনালোকৰ। যদি কিবা বেয়া হৈছে, ভাল হ'বই, তাৰপিছত একো চিন্তা নকৰিব। ৰাশিফল চাব, সদায় পেপাৰত চাব ৰাশিফল, বা ইউটিউবত চাই থাকিব, এইবিলাক লাভ নাই, টাইম পাছ কৰি লাভ নাই। এইবিলাক যিমান পাৰে এইবিলাক এভইড কৰক। নিজে আপোনাৰ মেণ্টেল পিচ নিজে আহিব আপোনাৰ ওচৰলৈ। আপোনালোকে এই ভিডিঅ'টো ভাল পালে, বেয়া পালেও উপায় নাই, বিশ্বাস কৰিলে কৰিব, নকৰিলে নাই। মই যি ক'ব আছিলে ক'লোঁ। ঠিক আছে, আজিৰ কাৰণে ইমানেই। ধন্যবাদ, নমস্কাৰ।